নমস্কাৰ বন্ধু বান্ধৱীসকল RJ জব ইনফো ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ মই ৰাজাই স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে মোষ্ট পপুলাৰ 5টা এক্সাৰচাইজ লৈ আহিছোঁ 100 মিটাৰ স্পীড ডেভেলপৰ কাৰণে। এনে ধৰণৰ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি ল'ব। মোৰ এই চেনেলত অসম পুলিচৰ এডুকেশ্যন আৰু ফিজিকেল দুই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। সবিশেষ জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম এক্সাৰচাইজটো হৈছে হাইনিটো আমি কেনেধৰণে মাৰিম ইয়াত আপোনাক ভিডিঅ' সহায়ত দেখাই দিছোঁ। এনেধৰণে 30 মিটাৰ আপোনালোকে হাইনি মাৰি যাব আৰু 30 মিটাৰ আপোনালোকে ফুল পিকআপত দৌৰিবৰ কাৰণে চেষ্টা কৰিব। এনেদৰে 30 মিটাৰকৈ আপোনালোকে 4টা ছেট আপোনালোকে কমপ্লিট কৰিব লাগিব। মই আপোনালোকক দুটাহে দেখাইছোঁ, ভিডিঅ'টো নহ'লে দীঘল হৈ গৈ থাকিব, সেইবাবে মই দুটাহে কৰি দেখাইছোঁ। তাৰ পাছৰ এক্সাৰচাইজটো হৈছে আমাৰ বাট কিকটো আমি কেনেধৰণে কৰোঁ এনেদৰে চাই লওক। বডিটো অলপ ষ্ট্ৰেট কৰি ৰাখিব আৰু পিছৰ ভৰিকেইটা ওপৰত লগাবৰ কাৰণে চেষ্টা কৰিব। আৰু আপোনালোকে 30 মিটাৰকৈ যাব আৰু 4টা ছেট কমপ্লিট কৰিব। আৰু 30 মিটাৰ আপোনালোকৰ বডিত যিমান জোৰ আছে 30 মিটাৰ সিমান জোৰত আপোনালোকে দৌৰিবৰ কাৰণে চেষ্টা কৰক, কাৰণ 100 মিটাৰ ৰানিঙত আপোনালোকৰ ইয়াৰ প্ৰভাৱ পৰিব। তাৰ পাছৰ এক্সাৰচাইজটো হৈছে ষ্ট্ৰেট লেগ ৰানিং। এই এক্সাৰচাইজটো কৰিলে আপোনালোকৰ ষ্টেপসমূহক খোল খাব আৰু ৰানিং কৰাৰ সময়ত আপোনালোকে যেতিয়া জোৰত দৌৰিব চেষ্টা কৰিব তেতিয়া আপোনালোকৰ স্পীডটো নিজে বাঢ়ি আহি দেখা যেন লাগিব। আপোনালোকে নিজে চেষ্টা কৰি চাব কেনেধৰণৰ প্ৰভাৱ পৰে। ইয়াত মই অলপহে কৰি দেখাইছোঁ, আপোনালোকে কমপ্লিট কৰিবই। ভিডিঅ'টো চাই যদিহে ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি সঁহাৰি জনাব। আমাৰ তাৰ পাছৰ এক্সাৰচাইজটো আগবাঢ়িছোঁ। তাৰ পাছৰ এক্সাৰচাইজটো হৈছে ক্ৰছ লেগ জাম্প। এই এক্সাৰচাইজটো কৰিলে আপোনালোকৰ ৰানবোৰত যেতিয়া আপোনাৰ জোৰ পৰিব তেতিয়াহে আপোনালোকে লং জাম্প মাৰিব পাৰিব, আপোনালোকে স্পীড ৰানিং কৰিব পাৰিব। আৰু এই এক্সাৰচাইজটো আপোনালোকে 30টাকৈ 3টা ছেট কৰিব লাগিব, মানে 30টাকৈ 90টা আপোনালোকে কৰিব লাগিব। তেতিয়াহে আপোনালোকে অনুভৱ কৰিব পাৰিব যে এক্সাৰচাইজটো কিহৰ কাৰণে কৰি আছে। আৰু তাৰ পাছৰ এক্সাৰচাইজটোলৈ আগবাঢ়িছোঁ। তাৰ পাছৰটো হৈছে আমাৰ স্কট জাম্পটো আপোনালোকে ৰানিঙৰ পাছতে আপোনালোকে স্কট জাম্পটো লগাব। এই স্কট জাম্প লগালে আপোনালোকৰ ঠাইবোৰ মজবুত হ'ব, লগতে আপোনালোকৰ লং জাম্প মৰাত আপোনালোকৰ সহায় হ'ব। লং জাম্পত যিমান ওপৰলৈকে আপুনি জঁপিয়াব সিমান আঁতৰত আপোনালোকে পৰিব। যদিহে ভিডিঅ'টো ইমানলৈকে চাই যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব অসম পুলিচৰ ওপৰত, ৰানিং কৰা টিপছ আৰু লং জাম্প টিপছ আৰু এডুকেশ্যনৰ ওপৰত সকলো ধৰণৰ ভিডিঅ' পাই থাকিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। শেষলৈকে চোৱা